খাতা হ'ব পাৰে বেছি খাতা মানুহ খানে সেই পিলপিলিয়া খাতৰা ক্লাস কে বলছি নিছে ভাল হৈছে এতিয়া কি ভাল হৈছে ক্লাস মই গিয়ার কিনকে চেঞ্জ কৰে এতিয়া স্কুটিৰ দৰে চলাবি তো কাপাল ৰুম এইটো আচ্ছা আচ্ছা সিল করছো এতে গোয়া মিনি গোয়া টাই মিনি গোৱা নেকি মানে তো হে আৰু বন্ধকত থাকা গোয়া So hey guys, good morning and welcome back to our channel Jontro Witu. So আজি আমি এটা বেলেগ প্ল্যান কৰিছো বেলেগ প্ল্যান মানে কেনেকুৱা আজি এখন ৰেজৰ্টত গৈ আছো য'ত মানে ৰেজৰ্টখন ওপেনিং হৈছে যদিও মানে বহুত মানুহ গম নাপায় বা সেই ৰেজৰ্টখনৰ নামটো বহুত দেৰিকৈ দিয়া হৈছে তো ৰেজৰ্টখনত মানে আমি গৈ পোৱা নাই আজিও আমি যাই পেলাই চাওঁ কেনেকুৱা হয় তো আপোনালোককো দেখাওঁ মানে কেনেকুৱা কি হ'ল আমি মানে সেই ৰাস্তাটোৱেদি এদিন গৈ আছিলোঁ যাই থাকোঁতে মানে ৰেজৰ্টখন হঠাৎ চকুত পৰিল আৰু মানে এইখিনি আমাৰ ঘৰৰ ওচৰতে বনাইছে যিহেতু মানে বহুত মানুহ গম নাপায় তো ৰেজৰ্টখনৰ বিষয়ে কেনেকুৱা হয় বা প্ৰাইচবোৰ কেনেকুৱা আমি যিমানবোৰ পাৰোঁখিনি কভাৰ কৰি ল'ম তো বলক আজি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ তো বলক চ' ইয়াৰ ঘৰটো আমি পাই গ'লোঁ এতিয়া তাৰটো ওলোৱা হোৱা নাই আমি গমেই পাওঁ সুধোঁ আৰু চ' বলক ঘৰৰ ভিতৰত সোমাই দিওঁ সঁচাগৰ অ' ভাত নেকি কে দি মাংস দেখা পাই অ' দে জল্দি কৰ ইমান দেৰিকৈ কৰি আছা গাইজ ইয়াৰ মানে সদায় দেৰি হ'বই আগতে মই কৰিছিলোঁ আজিকালি এই খেলা ইণ্ডিয়া ভাৰ্চেছ বাংলাদেশ তই চাইড দিছ না পেৰে তাৰ তিতানৰ পেৰে ওলাই হোৱা নাই সেইটো হ'ল ৰ কিন্তু এটা কথা কালি খেলাখন চাই কেনে লাগিল কালি মেসি কি খেলছিও এই ফোন এই বেগ সব সমান কৰি দিছি ফিল সেইটোতো হয়েই কিন্তু এটা কথা এসিস্টটো দেখছ না নাই কিন্তু এটা কথা ক্ৰ'এছিয়াই ছেমিফাইনেল খেলবাৰ কাৰণে ব্ৰাজিলক হাৰাব লাগে সেই কালি কি মজা খেললা খেলি উঠি কেনে কালি খেলাখনত কি কিবা এনে লাগছে য'ত দিয়াই নাই সিহঁতে বাৰু পাত্তা পা নাই হ'লেও প্ৰথম গ'লটো খাৰ পিছত চোন সেই একো য'ত দিয়া নাই এনে মানে ৰাতি টোপনি ক্ষতি কৰি যে খেলাখন চালোঁ মেচি জিকছে আৰ্জেণ্টিনা জিকছে তো ভাল লাগছে কিন্তু সেই খেলা হোৱা নাই দেই ছেমি ফাইনেল মানে মানে দুটা টিমৰ জোৰদাৰ লাগে দুটা টিমৰ সমান হ'লে বেছি ভাল লাগে ছেমি ফাইনেল চাই এই এটাই পুৰা একেবাৰে ইমানত এটা হৈছে ইমানত এনে হৈছে আজি খেলাখনত ছেম হ'ব ফ্ৰান্সে গৰু হাৰা দিব মৰকক কিন্তু দুখ লাগছে ৰনাল্ডো বাইছে সেইটো বেয়া লাগছে বাৰু উপায় নাই সঁচাকৈ বেয়া খাতা হ'ব পাৰে বেছি খাতা মানুহ খানে সেই পিলপিলিয়া খাতৰা এই পুৰা 3 নম্বৰ গ'লটোৰ এচিষ্টটো দেখা নাই কি গ'ল দিছে এচিষ্টটো ক'ব লাগে মানে একদম স্মুথ এচিষ্ট বিৰাট মানে পাত্তাই সেইটো যে গ'ল হ'ব ভাবাই দিছিলোঁ মই ভাবছো দুইবাৰ এনকে ঠেলি আছি দুইবাৰ পঢ়ব বোধহয় মেচি কি স্মুথলি বলটো ওলাইছে সেইটোৱে হ'ল মেচি তো গাইজ আমি এতিয়া ওলাই দিওঁ আৰু দেৰি হৈ যাব নহ'লে লাহেকৈ বলক যাওঁ নেকি এই খেলা কিমান চাবি আৰু টেচ মেটচ পূজাৰা ইণ্ডিয়াৰ বৰ্ডাৰ তো বলক যাই থাকোঁ তোক যে মই কালি কৈছিলোঁ ক'ৰবাত যাম বুলি তো ইনকেছ হেল্পি আছা দেৰি নহয় যাম ৰ মোৰ এটা প্ৰব্লেম হ'ল তই গম পাইছ না কি হৈছে এটা গাড়ী মোৰ প্ৰব্লেম হৈ গ'ল তেতিয়া ধান বান্ধিব গৈছোঁ মই ধান বান্ধি আহি আছোঁ আহি কিনে গেটত আমাৰ গাড়ীখন ৰখাই কিনে গেটটো খুলিছোঁ খোলাৰ লগে লগে যেতিয়া মই ক্লাছত এৰি যাম ক্লাছ কেবল চাই কি হৈছে ক্লাছ কেবল চিঙি গৈছে ভাল হৈছে এতিয়া কি ভাল হৈছে ক্লাছ মই গিয়াৰ কিনকে চেঞ্জ কৰে এতিয়া স্কুটিৰ দৰে চলাবি তই মই যদি যদি মই গেটত নহয় কেনে যদি মই আধা ৰাস্তাত মই কেনে পৰা দিলোঁ মই চাই মূল্য পৰি কেনে কাৰণ 4 নম্বৰ গিয়াৰত লাগিছে এই গিয়াৰটো ডাইৰেক্ট চেঞ্জ হ'ব নোৱাৰিছে গাড়ী ক্লাছ নাটানাকৈ গাড়ী চৰি গ'লো একো নহয় দে এতিয়া কি সেনকে যাম স্কুটিৰ দৰে কাম নহয় এটা কাম কৰিব লাগিল ফাৰ্ষ্টতে মই এখন গেৰেজত দিবা লাগিল খান আৰু গেৰেজত দিবাই আছে নাযাং দে আজি এখন চাংতে হৈ যাব গেৰেজত দিম এখন গেৰেজত দি কিনে আমি য'ত ৰিজৰ্টত যোৱা কথা আছে সেইকাৰণে মই ওলাই লৈছোঁ ৰিজৰ্টত যাম বাহিৰে গাড়ীখন দি কিনে এতিয়া বল গাড়ীখন দি কিনে যাম
এ চাওক এনেকৈ যাব লগা হৈছে ঠেলিয়ে ঠেলিয়ে কেনেকুৱা এখন ভৰি নাই দিওঁ মোৰ এনেকৈ 1 কিলোমিটাৰমান যাব লাগিব আমি তাৰপিছত দোকানখন পাম ব'লা আমি গাড়ীখন ইয়াতে দি দিলোঁ ভাল পাবৰ কাৰণে ইয়াতে এইখন গাড়ী ইয়াতে ভাল কৰিব 1 ঘণ্টামান লাগিব ভাল কৰোঁতে আমি এটা কাম কৰোঁ ৰিজৰ্টত যাই আহোঁ নে কি কওঁ আগতে যাম বাইক চাইক পিছত নিবি বাইক চাইক পিছত নি বাইকখন ভাল কৰিবৰ কাৰণে দি দিলোঁ এতিয়া ৰিজৰ্টখনত যাওঁ কি পাৰোঁ কি নৰোঁ দেখাম বাকী এতিয়া ব'লক এইখন হ'ল ৰিজৰ্ট এতিয়া এণ্ট্ৰি কৰোঁ কি কৰা এণ্ট্ৰি কৰ এণ্ট্ৰি কৰিব লাগিব এণ্ট্ৰি এমাউণ্ট এটা ল'ব হয় এণ্ট্ৰি এমাউণ্টটো কৰি পেলাই ভিতৰত সোমাই যাম আৰু আমি এণ্ট্ৰি কৰ চ' আপোনালোকক মই ইয়াৰে লোকেশ্যনটো কৈ দিছোঁ ৰিজৰ্টখনৰ আপোনাৰ মিৰ্জা টাউনৰ পৰা 3 কিলোমিটাৰ দূৰত আহিব লাগিব এটা তিনিআলি বুলি এটা লোকেশ্যন আছে তো তিনিআলিৰ পৰা লেফ্ট ছাইডে সোমাব লাগিব তাৰ পৰা 1 কিলোমিটাৰমান দূৰত আহিলে আপুনি পাই যাব আৰু মই লোকেশ্যনটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকক আৰু ইয়াতে সোমোৱাৰ কাৰণে এটা এণ্ট্ৰি কাৰ্ড এটা দিব জাষ্ট এনেকুৱা এটা এণ্ট্ৰি কাৰ্ড দিব তো কাৰ্ডটো দি পেলাই তাতে এটা কিবা এটা এমাউণ্ট দিব লাগিব এমাউণ্টটো আপোনালোকে তাতে কথা পাতি ল'ব তো এমাউণ্টটো দি পেলাই আপোনালোকে এণ্ট্ৰি কৰিব পাৰিব আমি ৰিজৰ্টখন এণ্ট্ৰি কৰিলোঁ এতিয়া আপোনালোকে কেইটামান চিনেমেটিক শ্বট কেইটামান চাই লওক তাৰপিছত বাকীখিনি দেখাই আছোঁ চ' আমাৰ পাৰ্কিং হৈ গ'ল পাৰ্কিং কৰি পেলাই এতিয়া আমি গৈ আছোঁ তো ইয়াতে মানে কেইটামান কটেজ 3টা পাৰ্টত কটেজ আছে তো প্ৰায় কিছুমান জেগাত কটেজ আছে সৰু সৰু কটেজ বেছি ডাঙৰ কটেজ নহয় মানে এনেকুৱা ধৰণৰ আৰু দেখা এনেকুৱা লাগে তাৰপিছত ইয়াতে আছে যাম বাৰু আমি তাইলৈকেও যাম বাট ইয়াতে সোমাই পেলাই এটা মানে এইখিনি এৰিয়াত এনেকুৱা এখন ৰিজৰ্ট যে থাকিব মানে ভাবাই নাছিলোঁ আমাৰ ঘৰৰ পৰা মাত্ৰ 2 কিলোমিটাৰ মাত্ৰ 2 কিলোমিটাৰ আৰু আমি 3 মাহ আগতে এখন সেই হৈছে অপেনিং হৈছে তো আমি গমেই নাপাওঁ আমি এসপ্তাহমান আগতে গম পাইছোঁ ৰিজৰ্টখনত আপোনাৰ ফ্ৰণ্টত মানে ৰিজৰ্টখনৰ আগত একো চাইনবৰ্ড নাথাকিব চাইনবৰ্ডখন এতিয়ালৈকে দিয়া হোৱা নাই হ'ব চাগে না নামটো আছে বাট মানে চাইনবৰ্ডখন হোৱা নাই বাট আপোনালোকে চাব পাৰে মানে ৰিজৰ্টখন আপোনাৰ পাহাৰ কাটি পেলাই বনোৱা হৈছে তো আপোনালোকক দেখাই দিছোঁ এনেকুৱা লাইক পাহাৰবোৰ কাটি কাটি মানে এনেকৈ বনাইছে আৰু তো আমি যাই থাকোঁ আগৰলৈকে যাওঁ আমিও চাওঁ তো আপোনালোককো দেখাই আছোঁ তো ইয়াতে এখন মানে অকণমান ট্ৰেডিশ্যনেল টাইপৰ ৰেষ্টুৰেণ্ট এখন বনোৱা হৈছে তো এইখন চাওক অকণমান লাইক এইখন চাওক একদম লাইক ধুনীয়া এটা মানে পৰিৱেশ একদম লাইক ফেমিলি ডিনাৰ হওক বা কিবা পাৰ্টি হওক মানে সেনেকুৱা এটা ইয়াতে যদি ফেমিলি বহিব পাৰে তাতে কাপোৰ বহিব পাৰে কাৰণ 2টা ছিট দিছে ইয়াতে 2টা ছিট দিছে কাপোৰৰ কাৰণে সেইটো হয় আৰু ভাল লাগিছে দে সঁচাকৈ এইবিলাক চাওক একদম ট্ৰাইবেল ট্ৰেডিশ্যনেল সেনেকুৱা টাইপ এটা ফিল দিছে কিন্তু দেই ৰিজৰ্টখনে ভাল লাগিছে মানে এই ফিলটো বহুত কম ৰিজৰ্টত আছে চ' আৰু কি আছে আৰু চাওঁ বলক চ' আমি যিমানখিনি পাৰোঁ আপোনালোকক দেখাব ট্ৰাই কৰিম আৰু ইয়াৰে মানে ৰিজৰ্টখনৰ ষ্টাফৰ দাদা এজনক কৈছোঁ যে ৰুমবোৰ কেনেকুৱা হয় মানে লক কৰা আছে তো আমি সেইখিনি কৈছোঁ যে অকণমান ৰিকুৱেষ্ট কৰি পেলাই ক'লোঁ কাৰণ ইয়াতে ৰুমবোৰ লক থাকে ন তো ইয়াতে কৈছোঁ যে ৰুমটো দেখাই দিব পাৰিব নেকি তাৰপিছত অকণমান ৰিকুৱেষ্ট কৰাৰ পিছত এতিয়া দেখাবলৈ গৈছে আমাক এই দাদাজনে চ' এইটোৱে হ'ল ৰুম আপোনালোকে চাব পাৰে কাপল ৰুম এইটো আচ্ছা আচ্ছা এক্সট্ৰা বেড আহি যায় অ'কে আপোনাৰ ৱাছৰুম এইটো এইটো হ'ল ৱাছৰুম ধুনীয়া ৱাছৰুম হয় এইটো পাই যাব বস্তু থোৱা মেলা তো দাদা আপোনাৰ ইয়াতে ৰুম প্ৰাইচটো কেনেকৈ হয় এইটো ডিলাক্স হয় ইয়াতে 555 4 হয় প্ৰাইচটো
আচ্ছা ৰুমৰ লগতে মানে চুইমিং পুলটো থাকে আৰু এক্টিভিটিৰ কাৰণে আৰু মৰ্নিং ব্ৰেকফাষ্টটো কমপ্লিমেণ্টৰি থাকে ৰুমৰ ৰেণ্টতে মানে একেলগে আহি যায় আৰু আচ্ছা অ'কে আৰু মানে ৰুমটো অনলাইন বুক কৰিব নে অফলাইনো আহি পেলাই ইয়াতে কৰিব পাৰি অনলাইন হয় পিছে আচ্ছা অনলাইন হয় অ'কে তো আপোনালোকে প্ৰায় কটেজবিলাক এনেকুৱাই মানে প্ৰায় কটেজবিলাক এইটো কেটেগৰী আছে তিনিটা ইয়াতকৈ এটা কম আছে এইটো 4,500 এইটো আগফালে আছে আৰু 4টামান এইটো ইয়াতে কেইটামান 4-5টামান একেলগে দৰ্জা থকা সেইটা 24 নন এচি আছে বাকী তাৰে ঘৰত এটা আছিল ইফালে ইমান যাই ডাইৰেক্ট সোমাই কিনে দেখা পায় ন 5টামান ৰুম আছে লাইন স্কুল ঘৰৰ দৰে সেইটো নহয় এই ইয়াতে এটা আছিল ন মাজতে সেইটো স্পা হয় স্পা সেইটো লাইসেন্স হোৱা নাই এইটো ওপেন হোৱা নাই অ'কে সেইকাৰণে আপোনালোকৰ নামটো স্পা হয় ৰিটেইল এণ্ড স্পা আচ্ছা আচ্ছা তো এইটো টিভি আৰু ইয়াতে দুখন চকী আছে তো আৰু কি আছে চাওঁ তো এইটো ৰুমটো হ'ল এটা কাপল ৰুম তো বলক বেলেগ চাওঁ আপোনালোকে এই ৰুমটো খুলিয়ে কি এই সেইটো দেখিছে এইটো এটা চুইমিং পুল তো বলক চুইমিং পুলটো এবাৰ দেখাই দিওঁ তো এইটোৱে হ'ল ধুনীয়া এটা চুইমিং পুল এইটো চাব পাৰে এইটো হয় তো আপোনালোকে চাব পাৰে ইয়াতে বহি কিছুমানে লাইক স্মকিং কৰিব পাৰে ইয়াতে স্মকিং কৰক বা কিছুমানে ড্ৰিংক পাৰ্টি সেনেকুৱা টাইপ কৰিব পাৰে আৰু তো এইটো এনেকুৱা এটা পাৰ্ট বনোৱা গৈছে অলমষ্ট চব ফেচিলিটি এইখন ৰিজৰ্টত পাব অলমষ্ট ফেচিলিটি চব দিয়া গৈছে ইয়াতে তো এইখন এখন গ্লাছ তো আৰু মই আপোনালোকক এতিয়া পাৰিলে ৰুমৰ ৰেণ্টটো কেনেকুৱা হয় গোটেইকেইটা ক্লিয়াৰকৈ কৈ দি আছোঁ আৰু চুইমিং পুল যদি এক্সট্ৰাকৈও কৰিব আহে সেইটোৰো মই কৈ দি আছোঁ ৰ'ব চ' মই যোনকেইটা ৰুম দেখালোঁ এইকেইটা ৰুম হ'ল আপোনাৰ ৰেণ্টটো হ'ল 5,500 তো ইয়াতে মানে ব্ৰেকফাষ্ট চুইমিং পুল চব এড থাকিব আপোনালোকে এইটো ফ্ৰী মানে ৰুমৰ লগতে থাকিব গোটেইকেইটা ৰুমৰ লগতে পাই যাব ব্ৰেকফাষ্ট আৰু ইয়াৰ পৰা আহি দেন লেফ্টৰ ফালে আৰু এটা ৰুম আছে ৰ'ব দেখাইছোঁ এইটো পাৰ্ট এই পাৰ্টটো হ'ল 4,500 এইটোত কিয় দাম কম গম নাপাওঁ চাগে কিবা এটা কমকৈ আছে এইটোত আপোনাৰ ইয়াতে দুটা চেয়াৰ আছে এখন টেবুল আছে তো কথা চথা পাতিব ভাল ইয়াৰে ভিউটোও ভাল হয় বেয়া নহয় ইয়াতে আপোনাৰ কিবা ৱেডিং লাইকৰ কিবা সেনেকুৱা পাৰ্টি হল আছে আচ্ছা পাৰ্টি এইটো পাৰ্টি হ'ল ৱেডিং হল এইটো আৰু ইয়াতে বনফায়াৰ হয় এটা লনত পাৰ্টি কৰিলে হয় ৰাতি এতে আপোনাৰ বনফায়াৰ মোটামুটি 50জন মান মানুহ পাৰিব এইটো ইয়াত বন লগাই দিয়া যায় এইটো চাফা কৰিব এতিয়া আচ্ছা ইয়াতে মানে কিবা ৱেডিং এনেকুৱা হৈ গ'ল নেকি ৰিচেণ্টলি ৱেডিং হৈ যোৱা নাই ইয়াতে বনফায়াৰে মানে ৱেডিং নহয় জাষ্ট এইটো মানে যোগ্য হল নহয় আৰু এইটো পাৰ্টি হলটো এইটো আচ্ছা এইটো পাৰ্টি হল তো পাৰ্টি হলটো চাওঁ বলক পাৰ্টি হলটো এনে ৰেডি নাই জাষ্ট মানে এনে অপেনিং কৰা নাই নেকি অপেনিং হৈছে মানে সেটআপ লগোৱা নাই পাৰ্টি নাই না এইটো পাৰ্টি হল ডাঙৰ হয় বহুত ইয়াতে কিমানমান মানুহৰ এনে কেপাচিটি বুফে লগাই দিলে 400 মানুহ আৰামত হৈ যাব আচ্ছা এইটো বুফে চিষ্টেমত কৰিব পাৰি আৰু তো আপোনালোকে ইয়াতে মানে যদি ৱেডিঙৰ কিবা প্লেন বনাব পাৰে তো ইয়াতে বুফে চিষ্টেমত একো চব কৰিব পাৰিব আৰু 300-400 মানুহ আৰামছে ধৰি যাব চাব পাৰে তো বগেনভিলাৰ নামটো আপোনালোকে কেনেকৈ হ'ল জানানে এতিয়া এইবিলাক টাব আছে ন গোটেই এনেকৈ লাইন এই ফুলটোৰ নাম হ'ল বগেনভিলা তাৰ পৰা তাৰমানে নামটো লৈছে আৰু এই ৰিজৰ্টখনৰ এইখনৰ ফ্ৰণ্টে এইখন অকণমান ডাঙৰকৈ এইখন অকণমান ৰেষ্টুৰেণ্ট আছে অলপ বেছি স্পেচত তাৰমানে বলক ভিতৰলৈ সোমাই যাওঁ সেইকাৰণে চাই আছোঁ কিবা খাব লাগছে তো আমি খাবৰ কাৰণে বহি ল'লোঁ এতিয়া বেছি হেভি বস্তু অৰ্ডাৰ দিয়া নাই লাইট বস্তু অৰ্ডাৰ দিছোঁ কাৰণ ভাত খাই আহিছোঁ তো সেইকাৰণে বেছি লাইট বস্তু অৰ্ডাৰ দি দিছোঁ আৰু তো এতিয়া আমি খাই লৈ লগ পাইছোঁ ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ তো আমি খাই লওঁ হৈ গ'ল এতিয়া আমি এতিয়া ওলাই যাওঁ আহি পেলাই চুইমিং পুলৰ পৰা ভিডিঅ'টো এণ্ড কৰোঁ বুলি ভাবিছোঁ বাকীখিনিতো কৈ দিম বাকী যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি জৰুৰ কৰি দিব আপোনালোকে ভিডিঅ'কেইটা চাই আছে বাট ছাবস্ক্ৰাইবটো কিয় নকৰে ছাবস্ক্ৰাইবটো কৰি দিব আৰু শ্বেয়াৰটো কৰি দিব প্লিজ আৰু ভিউ ডাউন হৈ আছে আমাৰ বহুতখিনি তো
ৰিজৰ্টখন আহিলোঁ ভাল লাগিল আপোনালোকক দেখালোঁ আমিও চালোঁ আমাৰ কাষৰে ৰিজৰ্ট হয় বাকী আৰু আপোনালোকে আহি পেলাই ইয়াতে ভিজিট কৰক আৰু খুব মানে ল' প্ৰাইচত মানে একদম বাজেটৰ এখন ৰেজৰ্ট ধুনীয়াকৈ খানা পিনা চব ভালকৈ পাব আমিও যিহেতু আজি ফাৰ্ষ্ট আহি এটা ট্ৰাই কৰিছোঁ আৰু আমাৰ ফালৰ পৰা ভাল লাগিছে তো ইয়াতে আহি ভিজিট কৰক বাকী ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰিছোঁ টিল দেন নেক্সট ভিডিঅ'লৈ আজিৰ বাবে টাটা বাই বাই নেক্সট ভিডিঅ'ত লগ পাম টাটা বাই বাই